আগৰ ভিডিঅ'টো চাইছিলে ইউটিউবত আজি খাওনৰ লাষ্ট বলবমো হয় আৰু আজি 15 আগষ্টও হয়। আজিৰ দিনত আমাৰ ভাৰত স্বাধীন হৈছিলে। তো গাইজ আজি সবচে আমাৰ ভাল এটা দিন আৰু বহুত গৌৰৱ কৰা দিন। আজিৰ দিনত যেহেতু 15 আগষ্ট ভাৰত স্বাধীন হৈছিলে। তো ভিডিঅ'টো আগলৈ সম্পূৰ্ণভাৱে চাব। আজি বিয়াও আছে, খাওনৰ বলবমো আছে আৰু এইফালে 15 আগষ্টও আছে। প্ৰথমত যাম চেণ্টাৰত পতাকা উত্তোলন কৰিব, তো তাৰপিছত যাম মন্দিৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাপালে নেকি गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध ভিডিঅ'টো যদিহে নতুন আহিছে বেল আইকনটো দবাই দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে এটা লাইক কৰি থৈ যাব। যদি নতুন আহিছে আপোনালোকে তেতিয়াহে সাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো দবাই দিব। লগত জানমণি যাব, জানমণি মাক যাব আৰু মই যাম মন্দিৰত। নিমন্ত্ৰণ আছে বিয়াৰ। তো আজি 15 আগষ্ট আৰু আজি স্বাধীন হৈছিলে ভাৰত। তো বিয়াও আছে, ইফালে বলবমো আছে আৰু ইফালে 15 আগষ্টও হয়। তো ভিডিঅ'ত বহুত জোৰদাৰ হ'ব গৈ আছে। ভিডিঅ'টো চাব আৰু মানে কিবা এটা কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব কওক, ছাবস্ক্ৰাইব কৰিব কোৱা, ছাবস্ক্ৰাইব কৰি দিব। মাইনাই কৈছে লাইক কৰি দিব, কোৱা এনেকৈ কোৱা, লাইক কৰি দিব, লাইক কৰি দিব, লাইক কৰি দিব কোৱা। ক'ত যাম আমি? বিয়ালৈ যাম। আমি ক'ত যাম? হেৰি তাত বলবম যাবা? মাইনা কৈছে বলবম যাব, একচুৱেলি বিয়াত যাম। মাইনা হাই কৈ দিয়া, চুমা এটা দি দিয়া। নমস্কাৰ কৰি দিয়া, নমস্কাৰ, নমস্কাৰ কৰা, নমস্কাৰ। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ মন্দিৰ যাবৰ কাৰণে। এয়া আমাৰ বাটৰ ওচৰত খিচিৰি দি আছে, পাইছে খিচিৰি দি আছে বাটৰত। বিভিন্ন মানুহ ভিৰ, বলবমৰ অহা মানুহ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। এয়া জানমণি আৰু জানমণি মা। জানমণি সিহঁতে মন্দিৰ দৰ্শন কৰিব। গুপ্তেশ্বৰ মন্দিৰত শাওনত আৰু বহাগত বেছি মানুহ হয় আৰু মেলাৰ ছিজনত বেছি মানুহ হয়, অইন দিনা মানুহ নহয়। এয়া শিঙৰি মন্দিৰ। আমি এনেকৈ সোমাই যাম ভিতৰলৈ। শিঙৰি মন্দিৰৰ বহুতকেইটা ভিডিঅ' বনাই থৈছোঁ, ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু যদি আই বটনতো লিংক দি দিম। যদি চাব খোজে তো চাব পাৰে। আগতো মই বহুতকেইটা শিঙৰি মন্দিৰৰ ভিডিঅ' বনাই থৈছোঁ। যিহেতু মোৰ জন্ম শিঙৰিতে আৰু শিঙৰি মন্দিৰৰ যিহেতু চেণ্টাৰত, তো মই শিঙৰি চেণ্টাৰৰ পৰা বিলং কৰোঁ। জানমণি মায়ে চাকি জ্বলাই আছে। বহুত মানুহৰ ভিৰ। বহুত মানুহে চাকি বাতি বহুতে বহুত আশা লৈ আহে মন্দিৰত। গুপ্তেশ্বৰ মন্দিৰ আমাৰ শিঙৰি। কিবা যদি আশা থাকে পূৰণ হৈ যায়। আগৰ ভিডিঅ'টো চাইছিলে ইউটিউবত, ইয়াত দোকান দিছে উঠতে। ইফালে চানা দোকান, টেকেলি পিঠা, ভাঙৰ লাডু, তামোল পাণ আৰু পানী বটল, চাও আছে। খাইছ নাই তই? কেইটা খাইছ? 16টা খাইছ। এয়া স্পেচিয়েল চানা। বাপ্পা ঐ শিঙৰি মেলা নিচিনা ভিৰ, গাড়ী বহুত জাম লাগি গৈছে। আগলৈও যাব নোৱাৰি, পিছলৈ যাব নোৱাৰি, বহুত ভিৰ। আজিৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো জয় হিন্দ, জয় ভাৰত।